বন্ধুসকল অৰুণোদয় আঁচনিৰ সকলৰ বাবে এটা ভাল খবৰ বহুতে মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিটো এপ্লাই কৰিব পৰা নাই বা এপ্লাই কৰিব বুলি ভাবি আছে এইবাৰ এপ্লাই কৰিব পাৰিব আপোনালোকে যিসকলে মহিলাই অৰুণোদয় আঁচনি এপ্লাই কৰা নাই আপোনালোকৰ ভিতৰ বহুতে আছে যে এপ্লাই কৰিব বুলি ভাবি আছে তো ডকুমেন্ট কি লাগিব কেনেকৈ এপ্লাই কৰিব আৰু কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব সকলোখিনি ডিটেইলছ এই ভিডিওটোৰ জৰিয়তে গম পাব তো ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব ডকুমেন্ট কি লাগিব আপোনালোকৰ সকলোখিনি তথ্য এই ভিডিওটোত জনাই দিম তো ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি লব বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধুসকল বলক আমি আৰম্ভ কৰোঁ তো প্ৰথম কথাটো হল যে যেহেতু সিএম স্যার হিমন্ত বিশ্ব শৰ্মা স্যাৰে কেইদিনমান আগতে জনাই দিছে যে অৰুণোদয় আঁচনি যিসকলে এপ্লাই কৰিছিলে অৰ্থাৎ যিসকলে আগৰ পৰাই টকা লাভ কৰি আছে সিহঁতে অহা আগষ্টৰ 1 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ টকা পাব অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন 1 আগষ্টৰ পৰা লাভ কৰিব পাৰিব এই কথাটো জনাই দিছে প্ৰেছ কনফাৰেন্সৰ জৰিয়তে অৰ্থাৎ আপোনালোকে যিসকলে 9000 টকা লাষ্ট পাইছিলে যিসকলে মহিলাই 9000 টকা 4 মাহৰ টকা একেবাৰে পাইছিলে বিহুৰ গিফ্টও পাইছিলে আপোনালোকে যিসকলে লাভ কৰিছে সিহঁতে এই আগষ্ট মাহৰ 1 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰিব এতিয়া একো কোনো ধৰণৰ ভেৰিফিকেশন নহব অকল যিসকলে মহিলাই মানে ঢুকাইছে বা ধৰি লওক চাকৰি পাইছে হিহঁতৰ ঘৰত লৰা ছোৱালী হোক বা কোনোবাই চাকৰি পাইছে এটো নামটো কটা যাব আৰু এন বাদ বাকি সেম থাকিব কোনো ধৰণৰ ইয়াতে ভেৰিফিকেশন বা কোনো ধৰণৰ ডকুমেন্ট কোনো কিছু কৰিব নালাগে এইটো কৈ দিছে সিএম স্যাৰে এতিয়া কথা হল যে আপোনালোকৰ ভিতৰত বহুতে আছে যে এতিয়ালৈকে এপ্লাই কৰা নাই তো এপ্লাইটো আপোনালোকে এই জুলাই মাহৰ পৰা আৰম্ভ হ'ব জুলাই মাহত এপ্লাই কৰিব পাৰিব কি ডকুমেন্ট লাগিব ফাৰ্স্ট ডকুমেন্টটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব ৰেশন কাৰ্ড লাগিব পেন কাৰ্ড লাগিব ভোটাৰ আইডি লাগিব আৰু পাসপোর্ট সাইজ ফটোগ্ৰাফি লাগিব আৰু এটা ডকুমেন্ট যেটো মানে ইনকাম সার্টিফিকেট যদি আপোনালোকৰ ইনকাম সার্টিফিকেট বনোৱা নাই বা বনাব বুলি ভাবিছে এটো বনাই লব পাৰে এই সার্টিফিকেটটো যদি বনাই লব পাৰে যেটো ইনকাম সার্টিফিকেট খুবে ভাল হয় এই কেইটা ডকুমেন্ট হলে আপোনালোকে অৰুণোদয় এপ্লাই কৰিব পাৰিব আৰু অৰুণোদয়ৰ ধন টকা লাভ কৰিব পাৰিব তো এই কেইটা ডকুমেন্ট জেৰক্স কৰি আপোনালোকে অৰুণোদয় আঁচনি যেটো 4.0 জুলাই মাহত যেটো ফৰ্ম দিব এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি এই কেইটা ডকুমেন্ট গাটি দি তাৰ পিছত জমা দিব লাগিব তো গাঁও অঞ্চলত যিসকলে বা কৰে গাঁও পঞ্চায়তত জমা দিব পাৰিব আৰু যিসকলে চহৰ অঞ্চলত বা কৰে টাউন কমিটি হোক বা অৰুণোদয় কেন্দ্ৰ হোক তাতে জমা দি আহিব লাগিব তো ফ্ৰেণ্ডছ সকল আপোনালোকক কৈছো আকৌ যে ৰেশন কাৰ্ড থাকিব লাগিব ৰেশন কাৰ্ড অবিহনে অৰুণোদয় আঁচনি নাপায় যেহেতু সিএম স্যাৰে কৈছে ৰেশন কাৰ্ড থকা সকলো মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব পাৰিব তো জুলাই মাহত এই অৰুণোদয় আঁচনিৰ ফৰ্মটো বিতৰণ কৰা হ'ব এই ফৰ্মত আপোনালোকে ডকুমেন্টখিনি জেৰক্স কৰিব যিকেইটা পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি তাৰ পিছত ৰেশন কাৰ্ড তাৰ পিছত ইনকাম সার্টিফিকেট যদি ডকুমেন্ট থাকে ইনকাম সার্টিফিকেট দিব পাৰে এইকেইটা ডকুমেন্ট লৈ আপোনালোকে তাতে অৰুণোদয় আঁচনি ফৰ্ম পাব ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব ফিল আপ কেনেকৈ কৰিব মই ভিডিও এটা বনাই দিছিলো ইয়াৰ আগত এটো ভিডিও চাব পাৰে নতুবা নতুনকে আকৌ এটা ভিডিও বনাই দিম তো বন্ধুসকল এতিয়া কথা হল যে অল অসমৰ 40 লাখ মহিলাই 9000 টকা লাষ্ট পেমেন্ট এটো পাইছিলে অৰুণোদয় আঁচনিৰ যেটো সিএম স্যাৰে দিছিলে বহুতৰ আগতে এটো বিহুৰ গিফ্ট দিছিলে আৰু 4 মাহৰ টকা একেবাৰে দি দিছিলে 9000 টকা এতিয়া এই মহিলাসকলে 1 আগষ্টৰ পৰা টকাখিনি লাভ কৰিব পাৰিব যেটো 1250 নে 3000 এটো কথা কোৱা নাই কিন্তু টকা এটা পাব হয় 1250 টকা পাব যেহেতু বাজেট হ'ব জুলাই মাহতে আমি গম পাম যে 1250 টকা দিবনে নে 3000 টকা আপোনালোকক দিয়া হ'ব কিন্তু আগষ্ট মাহত সিওৰ আপোনালোকে অৰুণোদয় আঁচনিৰ ধন পাব সকল আপোনালোকৰ ভিতৰত বহুতৰে এনেকুৱা টাইপৰ কোশ্চিন আছিল তো আশা কৰো ক্লিয়াৰ কৰি দিছো সকলোখিনি জুলাই মাহৰ যিসকলে মহিলা এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰিব আৰু আপোনালোকেও টকাখিনি লাভ কৰিব পাৰিব কিন্তু ৰেশন কাৰ্ড থাকিবই লাগিব যদি ৰেশন কাৰ্ড নাথাকে অৰুণোদয় আঁচনি আপোনালোকে নাপাব তো আজি এইখিনি ভিডিও আছিল যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ